বন্ধু বান্ধৱীসকল, গাহৰি মাংস অৰ্থাৎ পৰ্ক খাই বেয়া পোৱা মানুহ চাগে খুব কমেই ওলাব নহয়নে? এয়া মই আজি এটা গাহৰিৰ ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। মইনো কেনেকৈ বনাওঁ আপোনালোকক তাকেই দেখুৱাওঁ। এয়া মই নিমখ আৰু পানীৰ সৈতে ধুনীয়াকৈ বইল কৰিবৰ বাবে ঢাকোনখন বন্ধ কৰি প্ৰেছাৰ কুকাৰটো গেছত উঠাই দিলোঁ। মই মাথো এটাহে হুইচেল মাৰিম। আৰু এইফালে মই বইল হয় মানে পিঁয়াজ, নহৰু, আদা এইখিনি যোগাৰ কৰি ল'লোঁ। ইউজুৱেলি পৰ্কত ড্ৰাই ফ্ৰাই খোৱা হয়, কিন্তু আজি মই গ্ৰেভি বনাবলৈ ওলাইছোঁ। ড্ৰাই ফ্ৰাই ৰেচিপিটো বাৰু আপোনালোকক পিছত আকৌ শ্বেয়াৰ কৰিম, কিন্তু আজি মই গ্ৰেভিয়ে বনাব ওলাইছোঁ। গ্ৰেভি বনাবৰ বাবে মই 3টা পিঁয়াজ ইউজ কৰিছোঁ। যদি আপোনালোকে বিচাৰে বেছিকৈও বা কমকৈও ইউজ কৰিব পাৰে। এইফালে মই নহৰুখিনিও ধুনীয়াকৈ বাকলি গুচাই লৈছোঁ, তাৰপাছত মই আদাখিনিও ধুনীয়াকৈ বাকলি গুচাই ল'ম। এইফালে কুটি লোৱা পিঁয়াজ হ'ল ৰেডি আৰু আদা নহৰুখিনিও পিচিবৰ বাবে ৰেডি কৰি ল'লোঁ। এয়া আদা নহৰুৰ পেষ্ট আৰু ইয়াত মই কেইটামান শুকান জলকীয়া আৰু গোটা জিৰা দিছিলোঁ। আৰু এইফালে হৈ গ'ল আমাৰ বইল কৰি লোৱা গাহৰি। আদা নহৰুৰ পেষ্টখিনি পটাত পিচিম বুলি ৰাখোঁতেই মায়ে কোনো সময়তনো মিক্সিত পিচি দিলে মই গমেই নাপালোঁ। এইফালে কেৰাহী গৰম হৈ গ'ল আৰু ইয়াত দি দিলোঁ তেল। তেল মই কমকৈ ব্যৱহাৰ কৰিছোঁ, যিহেতু গাহৰি মাংসত তেল থাকেই। আৰু তেলত দি দিলোঁ কুটি লোৱা পিঁয়াজখিনি আৰু কিছু সময় পিঁয়াজখিনি ফ্ৰাই কৰি ল'ম। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰি লৈ ইয়াত মই দি দিছোঁ আদা নহৰুৰ পেষ্টটো। আদা নহৰুৰ পেষ্টটো দি কিছু সময় ইয়াৰ কেঁচা গোন্ধটো মৰালৈকে আৰু ইয়াৰ পৰা তেল বিৰিঙি নহালৈকে মই ফ্ৰাই কৰি ল'ম। আৰু এনেকৈ অলপ সময় ফ্ৰাই কৰাৰ পাছতেই ইয়াত দি দিলোঁ বইল কৰি লোৱা গাহৰি মাংসখিনি। আৰু গাহৰি মাংসখিনি দি কিছু সময় ফ্ৰাই কৰিম। ফ্ৰাই কৰি থকাৰ সময়ত মই ইয়াত এটোপো পানী ব্যৱহাৰ নকৰোঁ। যেতিয়ালৈকে মাংসখিনি লাগি ধৰিবলৈ নধৰে তেতিয়ালৈকে মই পানী এটোপো ব্যৱহাৰ কৰা নাই। এয়া অলপ লাগি ধৰিবলৈ লোৱাত মই মছলা যিটো বাতিতে উলিয়াইছিলোঁ সেই বাতিটোতে অকণমান পানী লৈ কম পৰিমাণে পানী কেৰাহীটোত দি দিলোঁ আৰু কিছু সময় আকৌ তেনেকৈ ফ্ৰাই কৰি থাকিলোঁ। এনেকৈ কিছু সময় ফ্ৰাই কৰি থকাৰ পাছত যেতিয়া পানীটো শুকাই গ'ল তেতিয়া মই আকৌ অকণমান পানী ঢালি দিলোঁ। দুবাৰমান পানী দি ফ্ৰাই কৰাৰ পাছত এইবাৰ মই নিজে ফ্ৰাই হ'বলৈ এৰি দিছোঁ। এয়া চাওকচোন, ধুনীয়াকৈ তেল বিৰিঙি আহিছে আৰু এটা সুন্দৰ ৰঙো উঠিছে। যিহেতু মই এণ্ড্ৰইড ফোনেৰে ৰেকৰ্ড কৰিছোঁ, সেয়েহে ইমান ধুনীয়াকৈ ৰংটো ফোনত ধৰিব পৰা নাই। আৰু এয়া মই দি দিছোঁ কেটছৰ চিকেন মছলা আৰু মই দি দিছিলোঁ কৰিয়েণ্ডাৰ পাউডাৰ। কৰিয়েণ্ডাৰ পাউডাৰ দিয়া ক্লিপটো আচলতে নাহিলে। আৰু এইফালে লৈ লৈছোঁ মই কেইটামান মেজেঙাৰ পাত আৰু এইডাল আমাৰ তামোল ধুনীয়াকৈ ফুলিছে, তাকো দেখুৱাই দিলোঁ। এয়া মেজেঙাৰ পাতকেইটা ধুনীয়াকৈ লৈ লৈছোঁ আৰু ধুনীয়াকৈ ধুই মই সুন্দৰকৈ কুটি লৈছোঁ। আৰু কুটি লৈ মই গ্ৰেভিত কেইটামান ইয়াৰে পাত দি দিছোঁ। মেজেঙাৰ পাত দিলে আচলতে খাবলৈ বৰ সোৱাদযুক্ত হয়, সেয়েহে মই ভাবিলোঁ ঘৰতে আছিলে যিহেতু কেইটামান ইয়াতে দি দিলে খাবলৈ ভাল হ'ব। মেজেঙাৰ পাত দিয়াৰ আগতে মই আকৌ অকণমান পানী দি লৈছিলোঁ, যিহেতু পাতকেইটা সিজিবৰ বাবে অকণমান পানীৰ প্ৰয়োজন হ'ব। এয়া পাতকেইটা দি কিছু সময় মই নিজে নিজে ফ্ৰাই হ'বলৈ এৰি দিলোঁ। কিছু সময় যোৱাৰ পাছত দেখিবলৈ এনেধৰণৰ হৈ গৈছিলে আৰু এটা সুন্দৰ গোন্ধও আহিছিলে। ৰংটো কিন্তু বৰ সুন্দৰ আহিছিলে। এয়া হৈ গ'ল আমাৰ মাংস ৰেডি আৰু মই গেছৰ পৰা নমাই থ'লোঁ। আৰু এইফালে মই ৰেডি কৰিবলৈ ওলাইছিলোঁ নৰসিংহৰ বৰ। তাৰ বাবে মই বেচন গুলি লৈছিলোঁ। ইয়াত মই ৰঙা জলকীয়াৰ গুড়ি আৰু অলপ কিছুমান পেকেট মছলা ব্যৱহাৰ কৰিছিলোঁ। তাত মই নৰসিংহৰ পাতকেইটা এনেকৈ তিয়াই লৈ ধুনীয়াকৈ গৰম তেলত ফ্ৰাই কৰিলোঁ আৰু ফ্ৰাই কৰাৰ পাছত দেখিবলৈ এনেকুৱা হৈছিলে। আৰু এইবাৰ আহি গ'ল আমাৰ পৰিৱেশনৰ সময়। ধুনীয়াকৈ মই ভাতসাজ এখন থালত উলিয়াই ল'লোঁ। আৰু আজি মই দাইল বইলেই বনাইছিলোঁ, যিহেতু মাংসত অলপ মছলা ব্যৱহাৰ কৰা হৈছিলে। বইল দাইল খাই মই বহুত ভাল পাওঁ, সেয়েহে দাইলখন বইলেই আছিলে আৰু লগত আছিলে নৰসিংহৰ বৰ আৰু নেমু টেঙা। এয়াই আছিলে আজি, বিশেষ বেলেগ একো বনোৱা নাছিলোঁ। তেনেকৈ দুপৰীয়াৰ ভাতসাজ ধুনীয়াকৈ খালোঁ। যদি আপোনালোকৰ ভাল লাগিছে জনাবচোন, আৰু আপোনালোকে যদি এনেদৰে বা ইয়াতকৈ বেছি ভালদৰেও বনাই খায় তেনেহ'লে মোক তাকো জনাবলৈ নাপাহৰিব।